মই জুবিনে কৈছোঁ ঐ। আজি জন্মদিন বুলি তহঁতৰ লগত অলপ কথা আছিল। আজি মোৰ জন্ম 18 নৱেম্বৰ আৰু কাইলৈ মোৰ মৃত্যু। কি আচৰিত নহয়নে? জন্ম হৈয়ে পিছদিনা মৃত্যু। ধেমালি কৰিছোঁ দে। 52 বছৰ থাকিলোঁ। থাকিব মন আছিল আৰু, কিন্তু গাখীৰ খুৱাই পুহি ৰখা অজগৰ হ'লে থাকিব নিদিলেও। মই নোহোৱা 2 মাহ সম্পূৰ্ণ হ'ল, ন্যায় আজিলৈ নাপালোঁ। অসমবাসী হাজাৰ হাজাৰ লাখ লাখ জনতায়ো মোক ন্যায় দিব পৰা নাই। জাষ্টিচ ফৰ জুবিন দা, উই ৱান্ট টু জাষ্টিচ। দুদিনীয়া আছিল নেকি বাৰু? তহঁতকনো কি ক'ম, তহঁতৰো দোষ নাই। সময়ৰ সোঁতত সকলো স্মৃতি হৈ যাবই। এনেয়ে কোৱা নাছিলোঁ মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ বুলি। মন্ত্ৰীৰ জোৰ দিয়া হ'লে 2 মাহ লাগেনে বাৰু? এই যে সোণাপুৰলৈ তহঁতে মোক চাবলৈ আহ, কান্দি দিব মন যায়ও মোৰ। তহঁতৰ লগত কথা পাতিব নাপাওঁ যে, দূৰৰ পৰাই চাব লগা হয় তহঁতক। পাৰ যদি তহঁতে মোৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰি মোক ন্যায় দিবলৈ চেষ্টা কৰিবিচোন। মোৰ জন্মদিনৰ উপহাৰটো এইটোৱেই দিবি বুলি আশা থাকিল। বাকী সকলোকে ধন্যবাদ, থেংক ইউ বাৰ্থডে উইচ কৰাৰ বাবে। মোৰ জন্মদিনৰ উপহাৰটো মনত ৰাখিবি।